ক'ত যাবি হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এইফালে উঠিলোঁ ৰাতিপুৱাই আৰু তাৰপিছত এইফালে মাছ পাইছিলে এটা কি মাছ ৰৌ মাছ কিবা মাছ বুলি কয় তাৰপিছতে কাটি কৰি ল'লোঁ ফ্ৰাই কৰি আছোঁ আৰু আনফালে জাতলা বনাইছিলে তাতে ঢালিম বুলি তাৰপিছতে এইফালে আকৌ ভাত পানী খোৱাৰ পিছত এয়া চাউল অলপ জাৰিব আছিলে জাৰি আছিলোঁ জাৰি আছোঁ আৰু কি কৰিব আৰু আমাৰ কুকুৰ পোৱালিকেইটা দেখিছে মানে য'তেই কিবা কাম কৰোঁ তাতেই মানে ওচৰতে শুই লয় আৰু এটা পোৱালি আছে দেখাম বাৰু কেতিয়াবা ভিডিঅ'ত আৰু এইফালে আমাৰ মাহী আহিছে মানে আলহী মাহীকো কামত লগাই দিছোঁ এয়া একদম পূৰা ধান বাচি আছে চাউলত আৰু এই কেমেৰাটো মানে এই আমাৰ দাঁত খুলিয়ে ধৰি আছিলে কেমেৰা কৰিলে এনেকুৱাই কৰে মানে এতিয়া দাঁত খুলিক দেখা পাব চাব এইয়া দাঁত বচা তাই মানে এনেকৈ ডিষ্টাৰ্ব কৰি থাকে আছে কি বনাই আছে বোলে আইফোন বনাই আছে বোলে চাউলত এয়া ফাইনেলি ৰ'দ সিফালে পৰি থকাৰ কাৰণে এইফালে আহি গ'লোঁ অলপ চাহত এতিয়া বাচি আছোঁ আৰু একদম যাই আমনি লাগিছে মানে মাজে সময়ে অলপ মোবাইলে চাই লওঁ আৰু তাৰপিছতে এয়া কি কেমেৰা কৰিছে তাই এয়া মায়ে শাক বাচি থকা নাই মানে ছিঙি আছে কিছুমান লাই শাকবোৰ মানে ফুল ওলাই গৈছে ন দেউতা ডাঙৰ নহয় সেইকাৰণে ছিঙি দিছে আৰু আমাৰ এইফালে মাহীহঁত যাব ওলাইছে এয়া আগবঢ়াব আহিছোঁ আৰু এইফালে মায়ে শাক অলপ ছিঙি দিছে লৈ যাবলৈ আৰু এয়া মই দেখাই দিছোঁ আপোনালোকক আৰু এয়া ধনিয়াও হৈ গৈছিলে আমাৰ ধনিয়া দেখাম বাৰু আপোনালোকক বেলেগ ধনিয়া চাওক শাক এয়া মই খেতি কৰা দেই গাইজ শাক হৈ গ'ল আমাৰ খাবলৈ এয়া আমাৰ ঘৰত খাবলৈ কাৰণে ৰাখিছোঁ আৰু মাহীহঁতকো এনেকুৱা এমুঠি দিলোঁ এটা বেগত ভৰাই দিলোঁ কি গাড়ী আনিব মাহীহঁত গৈছে আৰু এতিয়া মাহীহঁতক অলপ আগবঢ়াই দি আছোঁ একদম ৰ'দ গাড়ীলৈ ৰৈ আছোঁ গাড়ীয়ে পোৱা নাই একদম ৰ'দ এয়া এইফালে পোৱালিকেইটা আহিছে ক'ত যায় বুলি সুধিছোঁ এয়া একদম ৰৈ আছোঁ গাড়ী পোৱা নাই আজি চানডে হয় তাতে গাড়ীবোৰ একদম অভাৱ পাবলৈ বোলে লগত আলহী ছোৱালীজনী আহিছিলে বাৰু ওচৰৰে মাহীহঁতৰ ঘৰৰ ওচৰত সেইজন আমাৰ ঘৰৰ ওচৰৰে দেই মোৰ কেমেৰা কৰিবলৈ ইমানেই লাজ লাগে মানে কি কৰোঁ লুকাই কেমেৰা কৰোঁ মাহীহঁত যাবগৈ আজিলৈ বাই বাই